আপুনি যদি ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন কমপ্লিট কৰিছে তেন্তে এডমিশ্যন কৰাৰ পিছত এতিয়া কি কৰিব লাগে কলেজ ষ্টাডি চেণ্টাৰত কেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন জমা দিব লাগিব বুকছ কেতিয়া আৰু কেনেকৈ পাব এছাইনমেণ্ট কেনেকৈ লিখিব লাগে এছাইনমেণ্টৰ হোম পেজ কেনেকৈ ক্ৰিয়েট কৰিব লাগে এছাইনমেণ্টত আপোনালোকে কিমান মাৰ্কছ পাব ঠিক আছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবিলাক আপোনালোকে কেনেদৰে ডাউনলোড কৰিব বা কেনেদৰে প্ৰিপেৰেশ্যন কৰিব ঠিক আছে এই সকলোবোৰে আজিৰ এই ভিডিঅ'টো অতি সহজ ভাষাত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব কাৰণ যদি আপোনালোকে এডমিশ্যন কৰাৰ পিছত এইবোৰ কাম নকৰে তেনেহ'লে আপোনালোকৰ পিছত সমস্যাত ভুগিব লগা হ'ব পাৰে তো বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ অসম CSC গাইডৰ অন্য এটা ভিডিঅ'লৈ যদি আপুনি এডমিশ্যন লৈ লৈছে ঠিক আছে এডমিশ্যন অনলাইন এডমিশ্যন হৈ গৈছে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল অনলাইন পে'মেণ্ট হৈ গ'ল ঠিক আছে তাৰ পাছত কি কৰিব অনলাইন পে'মেণ্ট হৈ যোৱাৰ লগে লগে আপোনালোকে নিজৰ ষ্টাডি চেণ্টাৰত এটা ফোন হওক বা আপোনালোকৰ যিটো আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন যিটো ডাউনলোড কৰিব তেতিয়া আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ যিটো কণ্টেক্ট নাম্বাৰ হয় সেই কণ্টেক্ট নাম্বাৰটো আপোনালোকৰ তাতে আহি যাব ঠিক আছে তেতিয়া আপোনালোকে সেই কণ্টেক্ট নাম্বাৰটোত এটা ফোন কৰক ঠিক আছে ফোন কৰি সোধক যে আপোনালোকৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট হ'ল সেইখন আপোনালোকে ডিপ'জিট লৈ আছেনে নাই তেওঁলোকে ঠিক আছে যদি তেওঁলোকে ডিপ'জিট লৈ আছে তেনেহ'লে আপোনালোকে ইমিডিয়েটলি গৈ সেইখন যিখন একনলেজমেণ্ট হয় সেইখনৰ প্ৰিণ্ট আউট কপি এটা তেওঁলোকৰ তাতে আপোনালোকে জমা কৰি আহিব লাগিব ঠিক আছে সেইখিনি জমা কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো এনৰলমেণ্ট হয় সেইটো আপোনালোকৰ ছাকচেছফুল হৈ যাব ঠিক আছে তাৰপিছত আপোনালোকৰ নামত বুকছবিলাক ইছ্যু হ'ব ঠিক আছে তো যেতিয়া আপোনালোকৰ নামত বুকছ ইছ্যু হ'ব তো তেতিয়া আপোনালোকে যদি সেইখন জমা নকৰে তেনেহ'লে আপোনালোকে বুকছবিলাক নাপাব ঠিক আছে এতিয়া কথা হ'ল যে আপোনালোকে বুকছবিলাক কেতিয়া পাব বন্ধুসকল বুকছবিলাক সেই তেতিয়া পাব যেতিয়া আপোনালোকে এখন ডিপ'জিট কৰিব আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টখন ডিপ'জিট কৰিব আৰু কলেজ ষ্টাডি চেণ্টাৰৰ পৰা আপোনালোকক বুকছ ল'বৰ কাৰণে ফোন কৰিব ঠিক আছে বা আপোনালোকৰ কলেজ ষ্টাডি চেণ্টাৰৰ যিটো হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপত আপোনালোকৰ তাতে মেছেজ আহিব যে বুকছবিলাক দি থকা হৈছে আপোনালোকে বুকছবিলাক কালেক্ট কৰক বুলি ঠিক আছে আৰু তেতিয়া আপোনালোকে গৈ বুকছখিনি কালেক্ট কৰিব পাৰিব ঠিক আছে আৰু কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ বুকছবিলাক অতি সহজ ভাষাত ইমান ধুনীয়াকৈ বনোৱা হৈছে যে আপোনালোকে সেইখন জাষ্ট থ্ৰ'লি পঢ়িলে আপোনালোকৰ এক্সাম ইজিলি পাছ কৰিব পাৰে ঠিক আছে তো আপোনালোকে যদি ফিজিকেলি বুকছ পাওঁতে দেৰি হৈছে যদি আপোনালোকে ফিজিকেলি বুকছ পোৱা নাই আপোনালোকক যদি বুকছবিলাক লাগে তেনেহ'লে মই আপোনালোকক দেখাই দিছোঁ বুকছবিলাক কেনেদৰে ডাউনলোড কৰিব আৰু PDF-বিলাক কেনেদৰে আপোনালোকে পঢ়িব পাৰিব ঠিক আছে তো পোনপ্ৰথমে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ আপোনালোকৰ ষ্টুডেণ্ট পৰ্টেলত লগইন হৈ যাব লগইন হৈ যোৱাৰ লগে লগে ইয়াতে চাওক কণ্টিনিউ লাৰ্ণিং যিটো অপশ্যন পাব সেই অপশ্যনত ক্লিক কৰি দিব ঠিক আছে তেতিয়া ইয়াতে আপোনালোকে এটা অপশ্যন পাব পেপাৰ্ছ এণ্ড ই-স্লেম অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিবিলাক পেপাৰ লৈ ৰাখিছে ঠিক আছে সেই গোটেইবিলাক পেপাৰৰ বুকছবিলাক ইয়াতে আপোনালোকৰ পাই যাব আৰু ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰিব ঠিক আছে যদি আপোনালোকে বুকছবিলাক কলেজৰ পৰা পাওঁতে পলম হৈছে বা দেৰি হৈছে তেনেহ'লে আপোনালোকে এনেদৰে পঢ়া কণ্টিনিউ কৰিব পাৰে কাৰণ যিহেতু এতিয়া জুলাই মাহত আমাৰ এডমিশ্যন হৈছে বুকছবিলাক আহোঁতে আগষ্ট ছেপ্টেম্বৰ হৈ যাব ঠিক আছে তো আগষ্ট ছেপ্টেম্বৰ হৈ গ'লে আকৌ ডিচেম্বৰৰ পৰা আপোনালোকৰ ডিচেম্বৰত আপোনালোকৰ এছাইনমেণ্ট জমা কৰিব টাইম হৈ যাব যদি আপোনালোকে নপঢ়ে তেনেহ'লে বহুত বেছি সমস্যাত ভুগিব সেইকাৰণে কলেজৰ ষ্টাডি চেণ্টাৰৰ পৰা যিবিলাক বুকছ দিব তাৰলৈকে ৱেইট নকৰি বুকছবিলাকে ডাউনলোড কৰি আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক ঠিক আছে তো বন্ধুসকল এতিয়া থাৰ্ড কুৱেশ্যনটো আছিলে যে আমালোকৰ এছাইনমেণ্ট কি হয় আৰু এছাইনমেণ্টত কিমান মাৰ্কছ থাকে আৰু এছাইনমেণ্ট আমি কেনেদৰে লিখিম ঠিক আছে তো বন্ধুসকল এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় এছাইনমেণ্ট কেনেকৈ কৰিব আৰু বন্ধুসকল এছাইনমেণ্ট কৰিবৰ বাবে বা যিহেতু কৃষ্ণকান্ত সন্দিকৈ ODL মোডত হয় অপেন লাৰ্ণিং ডিষ্টেঞ্চ যিটো ছিষ্টেম হয় সেইটোত হয় তো ইয়াত আপোনালোকে এছাইনমেণ্ট জমা দিয়াটো এটা জৰুৰী বিষয় হয় ঠিক আছে যদি আপোনালোকে এছাইনমেণ্ট জমা নকৰে তেনেহ'লে আপোনালোকৰ সেইটো ছাবজেক্টত বেক আহিব ঠিক আছে এছাইনমেণ্ট জমা কৰিবই লাগিব মাষ্ট বি ঠিক আছে এছাইনমেণ্টৰ কুৱেশ্যনবিলাক ক'ত পাব কেতিয়া ছাবমিট কৰিব আৰু কিমান মাৰ্কছ থাকিব এইবোৰ আপোনাৰ কোৰ্চ বা ছেমিষ্টাৰ যিটো অফিচিয়েল ইনষ্ট্ৰাকশ্যন আপোনালোকৰ যিটো আহিব আপোনালোকৰ কলেজৰ পৰা আপোনালোকক কৈ দিব যে এছাইনমেণ্টৰ কাৰণে কুৱেশ্যন পেপাৰ অলৰেডি পৰ্টেলত ডাউনলোড লাইভ হৈ গৈছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে এছাইনমেণ্টৰ ফৰ্মেট আৰু কেনেদৰে লিখিব লাগিব কি কৰিব লাগিব গোটেইখিনি কলেজে আপোনালোকক প্ৰভাইড কৰিব ঠিক আছে সেইখিনি আপোনালোকৰ কলেজে যেতিয়া আপোনালোকক নটিফিকেশ্যনটো প্ৰভাইড কৰিব তেতিয়া আপোনালোকে অনলাইন পৰ্টেলটোত আহিব আৰু আহি কিনে আপোনালোকে এছাইনমেণ্ট কেনেদৰে এছাইনমেণ্টখিনি ডাউনলোড কৰি আপোনালোকে নিজৰ এছাইনমেণ্ট লিখাৰ কামত লাগি যাব পাৰিব ঠিক আছে তো আপোনালোকক যদি এছাইনমেণ্ট কেনেদৰে লিখিব এছাইনমেণ্টবিলাক ক'ৰ পৰা ডাউনলোড কৰিব আৰু এছাইনমেণ্ট
কাৰণে হোম পেজটো কেনেদৰে ডিজাইন কৰিব এই গোটেইখিনি যদি আপোনালোকক যদি মোৰ এটা ভিডিঅ' আকাৰে যদি আপোনালোকক জনাই দিব লাগে তেনেহ'লে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব মই অন্য এটা ভিডিঅ'ৰ থ্ৰুদি এইটো এটা এই বস্তুটো আপোনালোকক জনাই দিম কাৰণ এইটো এটা ভিডিঅ'তে এইটো কভাৰ কৰাটো এটা ইম্পচিবল কথা হয় এছাইনমেণ্টটো যিহেতু এছাইনমেণ্টটো এটা দীঘলীয়া প্ৰচেছ হয় ঠিক আছে মই থ্ৰুতে কৈ দিছোঁ এছাইনমেণ্টবিলাক কেনেকৈ লিখিব বন্ধুসকল এছাইনমেণ্টখিনি লিখিবগৈ পোনপ্ৰথমে এছাইনমেণ্টত যিবোৰ কুৱেশ্যন থাকে সেইবোৰ আপোনালোকে ভালদৰে পঢ়ি ল'ব আৰু প্ৰতিটো কুৱেশ্যনৰ এনচাৰ নিজে লিখিবলৈ চেষ্টা কৰিব ঠিক আছে AI হওক বা আপোনালোকৰ বুকছৰ পৰা A to Z কপি নকৰিব ঠিক আছে এছাইনমেণ্ট লিখোঁতে সাধাৰণতে মানে বহুতে এইটো ভুল কৰি দিয়ে AI পৰা লিখি দিয়ে বা আপোনালোকৰ বুকছবিলাকত যি আছে সেই বুকছৰ পৰা ছেম টু ছেম দি দিয়ে কিন্তু সেইটো নকৰিব আপোনালোকে বুকছখিনি থ্ৰলি পঢ়ি লওক বা AI পৰা আপোনালোকে যদি পঢ়িছে দেন AIটো আপোনালোকে থ্ৰলি পঢ়ক ঠিক আছে পঢ়ি যিটো বুজি পাইছে সেইটো আপোনালোকে নিজৰ ভাষাত লিখক যদি আপোনালোকে নিজৰ ভাষাত লিখে তেনেহ'লে আপোনালোকে বহুত বেছি মাৰ্কছ ল'বলৈ সক্ষম হ'ব যদি আপোনালোকৰ AI পৰা ডাইৰেক্ট কপি কৰি দিছে তেনে টিচাৰ্ছে গম পাই যায় আৰু তেতিয়াতে আপোনালোকৰ কি হয় মাৰ্কছবিলাক কম কৰি দিয়ে ঠিক আছে এইটো এটা টিপছ মই আপোনালোকক দি দিলোঁ আৰু এটা টিপছ মই আপোনালোকক দি আছোঁ উত্তৰবোৰ কেৱল 2-3টা লাইনত লিখি শেষ নকৰিব ঠিক আছে ছাপ'জ আপোনালোকক 2 নম্বৰ এটা কুৱেশ্যনৰ 2 মাৰ্কছ আছে তেনেহ'লে তাতে আপোনালোকে 1 লাইন বা 2 লাইন লিখি নিদিব ঠিক আছে তাতে মিনিমাম 4 পৰা 5 লাইন লিখিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে তেনেদৰে যদি আপোনালোকৰ 4 মাৰ্কছৰ এটা কুৱেশ্যন আছে 4 মাৰ্কছৰ কুৱেশ্যনটোত আপোনালোকে 1 পৃষ্ঠা বা 1.5 পৃষ্ঠা লিখিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে আৰু যদি আপোনালোকক ডিফাৰেঞ্চ বিচাৰিছে যদি আপোনালোকৰ কুৱেশ্যনবিলাকত ডিফাৰেঞ্চ বিচাৰিছে তেনেহ'লে আপোনালোকে এক্সাম্পল ডায়েগ্ৰাম আৰু হেডিংবিলাক ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ লিখিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে আৰু আকৌ এবাৰ কৈছোঁ AI পৰা কোনো কাৰণতে কপি পেষ্ট কৰি নিলিখিব বা বুকছৰ পৰা ডাইৰেক্ট কপি পেষ্ট কৰি নিলিখিব ঠিক আছে গতিকে বন্ধুসকল এডমিশ্যন কমপ্লিট কৰাৰ পিছত আপোনালোকৰ কামবোৰ যদি সহজকৈ মই ক'বলৈ যাওঁ তেনেহ'লে এডমিশ্যন কনফাৰ্মেশ্যন আৰু ডকুমেণ্টবোৰ ছেভ কৰক নিজৰ কলেজ ষ্টাডি চেণ্টাৰৰ সৈতে কণ্টেক্ট কৰক ঠিক আছে ষ্টাডি চেণ্টাৰত যদি এপ্লিকেশ্যন ফৰ্ম বা ডকুমেণ্ট ছাবমিট কৰিবলৈ কয় তেনেহ'লে সময়মতে আপোনালোকে ছাবমিট কৰি আহক ঠিক আছে তাতে তেওঁলোকৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হৈ আহিব কলেজ ষ্টাডি চেণ্টাৰত গৈ কিনে আপোনালোকে ক'লেই হ'ল আমাক হোৱাটছআপ গ্ৰুপটোত জইন কৰাই দিয়ক আপোনালোকক হোৱাটছআপ গ্ৰুপটোত জইন কৰাই দিব তাতে ইন ফিউচাৰ গোটেইখিনি আপডেট পাই থাকিব ঠিক আছে আৰু আপোনালোকক এছাইনমেণ্ট সম্পৰ্কে যিকোনো ধৰণৰ প্ৰব্লেম হ'ব বা কিবা হ'ব সেইবিলাক আমাৰ ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব আমি গোটেইখিনিতে আপোনালোকক গাইড কৰি দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আৰু যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক আপোনালোকক লাগে তেনেহ'লে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক মই আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কৃষ্ণকান্ত সন্দিকৈ এডমিশ্যন সম্পৰ্কীয় নতুন আপডেট পাবলৈ অসম CSC গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম জয় আই অসম